বন্ধুসকল এতিয়া নামি আহিলোঁ চকৰিত উঠি পেলাই এতিয়া চাওঁগৈ আৰু বাকী কি বস্তু আছে ইয়াত এতিয়া আহিলোঁ বন্ধুসকল ধোঁৱা ওলোৱা চকলেট খাবলৈ আৰু ইয়াৰ কথা বহুতে নাজানে মই কৈ দিছোঁ এইটো ধোঁৱা কেনেকৈ ওলায় বন্ধুসকল ধোঁৱা ওলোৱা কেমিকেলটো হৈ গ'ল এইটো লিকুইড নাইট্ৰজেন বুলি কয় আৰু লিকুইড নাইট্ৰজেন পূৰা ঠাণ্ডা হৈ থাকে যেতিয়া এনেকৈ ঢালি দিয়ে তেতিয়া এনেকৈ ধোঁৱা ওলাই যায় আৰু প্ৰায়ভাগ চিনেমাতে ইয়াক ব্যৱহাৰ কৰা হয় চিনেমা শ্বুটিঙৰ কাৰণে যেনেকৈ আকাশৰ ডাৱৰ দেখুৱাবৰ কাৰণে বা ডাৱৰৰ ভিতৰত মানুহ থাকিবৰ কাৰণে মানুহ ৰৈ থাকিবৰ কাৰণে বা ৰৈ থাকে তেনেকুৱা ধৰণৰ ব্যৱহাৰৰ কাৰণে লিকুইড নাইট্ৰজেন ব্যৱহাৰ কৰা হয় এতিয়া খাই আছোঁ বন্ধুসকল চকলেট ধোঁৱা ওলোৱা চকলেটটো আৰু বহুত ঠাণ্ডা এইটো মুখখন পূৰা ঠাণ্ডা হৈ যায় খালে আৰু এটা ভাল লাগে ফূৰ্তিও লাগে ধোঁৱা ওলোৱে शाबाश बेटा बहुत बढ़िया এতিয়া মই খোৱা হৈ গ'ল বন্ধুসকল এতিয়া খাই আছে ভাইটিয়ে এই খুব ধোঁৱা উলিয়াব এতিয়া এতিয়া খোৱা হৈ গ'ল বন্ধুসকল এতিয়া আহিছোঁ বেলেগ বস্তু চাবলৈ আৰু কি আছে এতিয়া আহিছোঁ বন্ধুসকল কটন কেণ্ডি কিনিবলৈ এইটো কটন কেণ্ডি বুলি কয় বহুতে হাৱা মিঠাই বুলিও কয় এতিয়া আহিছোঁ কটন কেণ্ডি কিনিবলৈ আৰু ভাইটিয়ে খাবলৈ আৰু ঘৰলৈ লৈ যাবলৈ কটন কেণ্ডি আৰু পপকৰ্ণ ল'লোঁ লৈ পেলাই আগবাঢ়িলোঁ আকৌ কি আছে আৰু চাবলৈ ইয়াত বহুত দোকান বহিছে বন্ধুসকল বন্ধুসকল চব চাই এতিয়া ওলাই আহিছোঁ পিন্ধি গৈ থাকিবলৈ এইটো বন্ধুসকল মেলাৰ বাহিৰৰ দৃশ্য মেলাৰ বাহিৰতো বহুত দোকান বহিছে আকৌ ভাইটি মন গ'ল আইচক্ৰীম খাবলৈ আকৌ আইচক্ৰীম ল'লোঁ नहीं चाहिए हो जाएगा বন্ধুসকল আইচক্ৰীম খাই আকৌ ওলাই আহিলোঁ ঘৰলৈ যাবলৈ
থোৱা হৈ গ'ল মালা এতিয়া গৈ আছোঁ ঘৰলৈ আৰু বৰষুণ নিদিলে হ'ল বতৰ বেয়া কৰি আহিছে যিহেতু চবতকৈ ডাঙৰ হয় বৰষুণ দিয়া আৰু ৰাতি এতিয়া 8:37 8:38 হৈ গ'ল মানে ঘৰ পাওঁতে 9:30মান বাজি যাব আৰু আপোনালোকে এটা কথা কোৱা নাই নহয় এইখন বহিছে আপোনাৰ যোৰহাট কোৰ্ট ফিল্ডলৈ আহিলে হয় বড়ো চাৰিআলিৰ পৰা এইফালে সোমাই গ'লে হ'ল বন্ধুসকল এইখন হৈ গ'ল CSIR নেক্সট আমাৰ ঘৰৰ পৰা 7-8 কিলোমিটাৰমান হ'ব ওচৰতে বেছি দূৰ নহয় বন্ধুসকল বৰষুণ নেপেলোৱাৰ আগত যেনে তেনে পাইছোঁহি এতিয়া হাইৱেৰ পৰা সোমাম আৰু ইয়াৰ পৰা 2 কিলোমিটাৰমান সোমাই যাব লাগিব আমাৰ ঘৰলৈ বন্ধুসকল ইয়াৰ পৰা অলপ দূৰ গৈ এতিয়া 2 কিলোমিটাৰ গৈ আমি ঘৰ পামগৈ আৰু বন্ধুসকল স্পেচ ফুল হোৱাৰ কাৰণে ঘৰলৈকে ভিডিঅ'টো শ্বুট কৰিব নোৱাৰিলোঁ গতিকে বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈতো ক'বই নালাগে সেইটো আপোনালোকে কৰি দিব নিজে আপোনালোকৰ কোনো লোকচান নহয় বন্ধুসকল আৰু যিসকলে পাৰ্ট 1টো চোৱা নাই ডিছক্ৰিপশ্যনত লিংক আছে চাই ল'ব বন্ধুসকল গতিকে আকৌ লগ পাম বন্ধুসকল নতুন টপিকৰ সৈতে নতুন ভিডিঅ'ৰ লগত তেতিয়ালৈকে ধন্যবাদ জয় অসম